হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আমি গৈ আছোঁ মাৰ ঘৰলৈ আৰু ৰাস্তাত ক'ত কি কৰোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আপোনালোক সকলোকে মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। ব'লক তেন্তে এতিয়া তেল ডিপুত তেল অলপ ভৰাই লওঁ আমাৰ বাইকখনত। আমাৰ এইখনেই এখন মৰমৰ বাহন, খুব ভাল লাগে, তিনিওজন এনেকৈ যাওঁ। পুনৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল। এয়া গৈ আছোঁ। বতৰটো অলপ বেয়া কৰিছে। বৰষুণ দিয়াৰ আগে আগে আমি ঘৰত সোমাবগৈ লাগিব। এয়া বগীবিল তিনিআলি, এইফালেদি বগীবিল দলং পাবগৈ। চাওকচোন, বেটা টোপনিয়ে গ'ল, সি বাইকত এনেকৈ টোপনি যায়গৈ। এতিয়া আমি পালোহি খনিকৰ আৰু এয়া ইয়াতে এটা কোৱাৰেণ্টাইন ডাঙৰ চেণ্টাৰ। ইয়াতে এইটো বৰ ডাঙৰ চেণ্টাৰ হয়, এটা কোৱাৰেণ্টাইন চেণ্টাৰ। এইখন পাৰ্কখন হয়, এতিয়া বন্ধ আছে। আৰু আমি এতিয়া পামগৈ জগন্নাথ মন্দিৰ। মোৰ এই ঠাইখিনি খুব ভাল লাগে, প্ৰায়ে অহা হয় এইফালে দিয়ে আমাৰ মাৰ ঘৰলৈ হওক বা মানে এইটো ৰোড আজিকালি বেছিকৈ যে অহা যোৱা কৰা হয় এইফালেদি। আৰু আমি মাৰ ঘৰলৈ গ'লে সদায় ইয়াত সোমায়ে যাওঁ আৰু আজিও সোমাম। ব'লক আপোনালোকেও মন্দিৰ দৰ্শন কৰিব আমাৰ লগত। বৰ্তমান ইয়াত সকলোবোৰ দোকান বন্ধ হৈ আছে আৰু চাকি বাতি জ্বলাবলৈ এতিয়া আমি একো নিব নোৱাৰিম ভিতৰলৈ, এনেকৈয়ে যাব লাগিব হোন্দাহাতে। এতিয়া বেটাই ইয়াত ভৰি ধুব। এইখন প্ৰৱেশ দ্বাৰ, এইফালেদি আমি সোমাই যাব পাৰিম। ইফালেও এখন আছে, কিন্তু এইখনেই বেছিকৈ এইফালে ইয়াত ব্যৱহাৰ কৰা হৈছে বৰ্তমান। এয়া বেটাই ভৰি দিছে। तुम प्रेम हो, तुम प्रीत हो, मेरी बांसुरी का गीत हो। तुम प्रेम हो, तुम प्रीत हो, मनमीत हो, राधे मेरी मनमीत हो। तुम प्रेम हो, तुम प्रीत हो, मनमीत हो, राधे मेरी मनमीत हो। तुम प्रेम हो, तुम प्रीत हो, मेरी बांसुरी का गीत हो। जहाँ तुम हो वहाँ राधा हूँ मैं, जहाँ तुम हो वहाँ तुम बिन नहीं है कुछ यहाँ। मुझ में धड़कती हो तुम्ही, मुझ में धड़कती हो तुम्ही, तुम दूर मुझसे हो कहाँ। तुम प्रेम हो, तुम प्रीत हो, मनमीत हो, राधे मेरी मनमीत हो। तुम प्रेम हो, तुम प्रीत हो, मेरी बांसुरी का गीत हो।
परमात्मा का स्पर्श हो राधे। परमात्मा का स्पर्श हो पुलकित हृदय का हर्ष हो। परमात्मा का स्पर्श हो पुलकित हृदय का हर्ष हो। तुम हो समर्पण का शिखर, तुम हो समर्पण का शिखर। আৰু এতিয়া আমি আহিলোঁ মন্দিৰ দৰ্শন কৰি, আৰু এতিয়া আমি যাম এনাই ঘৰলৈ। আৰু ধন্যবাদ সকলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।